নমস্কাৰ মই দেৱজিৎ ডিপিএছ এমিছ এণ্টাৰটেইনমেণ্ট চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি এখন সুন্দৰ ফুলনি বাগিচাত আছোঁ, যিখন বাগিচা আপোনালোক দেখুৱাম। মোৰ পিছফালে দেখিছে খুব সুন্দৰ সুন্দৰ ফুল, আৰু যিখিনি ফুল নহ'লে আচলতে আমাৰ কোনো ধৰণৰ অনুষ্ঠানে নহয়। আৰু সেই এখন ফুলৰ বাগিচাৰ মাজত মই সুন্দৰকৈ আছোঁ, আৰু সেই ফুলখিনি দেখুৱাম আপোনালোকক। সেই বাগানখন লৈ যাম, আৰু সেয়ে মই আপোনালোক সকলোকে আকৌ এবাৰ মই ডিপিএছ এমিছ এণ্টাৰটেইনমেণ্ট চেনেললৈ মই দেৱজিৎ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলকচোন আমি সেই বাগানখনৰ ভিতৰলৈ যাওঁ, আৰু সেই ফুলবিলাকৰ অকণমান আপোনালোক দেখুৱাব বিচাৰোঁ। চাওক এই ফুলবিলাক, এই সুন্দৰ সুন্দৰ ফুলবিলাক, যিবিলাক ফুল আৰু নহ'লে আচলতে আমাৰ কোনো অনুষ্ঠান নচলে। ইমান ধুনীয়া ফুল, আৰু সেই ফুলৰ মাজলৈ আমি যাম, আৰু ইমান কষ্ট কৰি সেই বাগানখন বনাইছে। সেই বাগানখনৰ গৰাকীৰ লগত কথা পাতিম। আমি আহক সেই বাগানখনৰ ভিতৰলৈ এবাৰ চাওঁ, আপোনালোকক লৈ যাওঁ। চাওক এই ফুলবিলাক, চাওক ইমান সুন্দৰ সুন্দৰ ফুল, আৰু যিটো ফুল নহ'লে আচলতে অনুষ্ঠান নহয়। এইটো সুন্দৰ এটা কালাৰ ফুল, বিভিন্ন কালাৰ ফুলেই ফুল, যিফালে যায় সেইফালে ফুলে দেখিব। আৰু এই ফুলৰ মাজত এখন সুন্দৰ বাগিচাৰ মাজত মই আজি আছোঁ, আৰু এই ফুলখিনি দেখিলে হয়তো আপোনালোকৰ আহিবলৈ মন যাব। ইমান সুন্দৰ সুন্দৰ ফুল, আৰু এই ফুলবিলাক নহ'লে আচলতে প্ৰত্যেকটো অনুষ্ঠানতে আমাক সেই ফুলবিলাকৰ প্ৰয়োজন। আৰু ৰঙা চাব আপুনি, হালধীয়া চাব নে বেঙুনীয়া চাব, যিফালে চাই সিফালে ফুলেই ফুল। এই চাওক ইমানবিলাক ধুনীয়া ধুনীয়া ফুল, আৰু এই বগা বগা ফুল, এই দেখিছে বগা, এয়া বগা ফুল, আৰু এয়া পিংক কালাৰ দেখিছে, একদম ফুল চাৰিওফালে, যিফালে চকু দিয়ে সিফালে ফুল। আৰু সেই ফুলনিখনৰ মাজত আছোঁ, আৰু আপোনালোকক দেখুৱাম এই ফুলবিলাকৰ বিষয়ে, কেনেকৈ এই গছটো ৰুৱে আৰু কি ধৰণে কৰে। আচলতে ইয়াত চাব পাৰে আপোনালোকে, ইয়াত কোনো ধৰণৰ মাটিৰ লগত ইয়াৰ সংযোগ নাই। চাওক এই তলখণ্ড, আৰু এইবিলাক গছৰ এই শিপাবিলাক, ইয়াত মাটিৰ লগত সংযোগ নাই। এখন ধুনীয়া চাং কৰি পেলাই এই চাঙৰ ওপৰত এইখিনি দিছে। আৰু এই নাৰিকলৰ যি আমি নাৰিকল খাবলৈ আমি হেৰি কৰোঁ, নাৰিকলৰ যিটো জাবৰ, সেই জাবৰটো ইউজ কৰি তাৰ মাজত এটা ফ্ৰেম বনাই ইয়াতে দি পেলাই ফুলখিনি ইয়াত গঠন কৰিছে। আৰু সেয়াৰ ওপৰতে এই ফুলবিলাক, সুন্দৰ ফুল, আৰু যিটো ফুল লৈ পেলাই আমি বিভিন্ন অনুষ্ঠানবিলাক কৰোঁ। এই চাওক বগা, অকণমান বগা, আৰু তেনেকুৱা। চাওক এই তলফালে দেখুৱাইছোঁ এই ফুলবিলাক, এই নাৰিকল যিটো আমি, এই চাওক এই নাৰিকল যিটো আমি এই কৰোঁ আৰু আনিছে। আৰু এয়া চাওক এইটো কি বুলি কোৱা, এইটো আছে। এই আচলতে মই দেখুৱাম এই বাগানখনৰ গৰাকী, আমাৰ ডিজেন আছে, তেওঁ এই বাগানখনৰ বিষয়ে আমাক ক'ব। এই ডিজেন কলিতে চাওক এই ফুলবিলাক সুন্দৰকৈ কৰি আছে, আৰু তেওঁৰ বিষয়ে আমি তেওঁৰ পৰা গম পাম যে এইখিনি কৰোঁতে কেনেকুৱাকৈ কৰা হয়। এইটোতো অৰ্কিড, বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছে, তাৰে ভিতৰত এই অৰ্কিডটো ব্যৱসায়িকভাৱে কৰা হয়। আৰু এই যে আমি দেখিছোঁ এইবিলাক, এইটো অকণমান দাঙি দিওঁচোন, এইটো কি বুলি কোৱা, এইটো নাৰিকলৰ ব্লক হয়, বাকলিৰ ব্লক। এইটো নাৰিকলৰ বাকলিৰ ব্লক ন? আৰু এইবিলাক আছিল 6 বছৰ আগত, 7 বছৰত এনেকুৱা আছিল। এইটো মানে এবছৰ হৈছে, এইটো যোৱা অক্টোবৰত লগাইছিল। লগাইছো, 1 বছৰত এইখিনি ডেভেলপ হ'ল। ইয়াত কি দিব লাগে এইটো ব্লকটো? অকণমান হাত ধৰি দিলে ভাল ব্লকটো। ইয়াতে মেইনলি আপোনাৰ বেলেগ একো নালাগে, মাটিটো নালাগে। ইয়াত যিমান লাগে কেলচিয়াম লাগে, মেডিচিন লাগে, চব মানে স্প্ৰেয়াৰ মেচিনেৰে খুৱাব লাগে। এসপ্তাহ 2-3 বাৰ মাৰিব লাগে। এই ব্লকটো নিজে বনাব পৰা যায়, এই যে নাৰিকলৰ ব্লকটো? এইটো বাকলিটো থাকিলে পৰা যায় বাৰু, কিন্তু এইটো এনে কিনিব পাৰে মাৰ্কেটত। কিমান লয় এই ব্লকটো? এই ব্লকটো 40 টকা ল'ব। 40 টকা লয়। আৰু এইবিলাকতো আমি বাহিৰৰ পৰা, এইটো মোক এগ্ৰিকালচাৰে দিয়া, এইটো ধৰক 85 মানকৈ আহি যায় পাৰ পিচ। 85 মানকৈ আহি যায়, এক পিছত আহি যায়। মানে এইটো আচলতে নিজে ঘৰতো কেতিয়াবা মানুহে কৰিব পাৰে, নিজাকৈ কৰিব পাৰে। নাৰিকল যদি আছে নহয় জানো, টাবতো কৰিব পাৰে। আৰু এইটো কি প্ৰজাতিৰ অৰ্কিড হয়? এইটো ডেনড্ৰোবিয়াম প্ৰজাতি হয়। অকণমান আমি মাজলৈকে যাওঁ, বাকীখিনিও তেওঁ দেখুৱাব। অকণমান আগলৈকে, ইফালে যাওঁ, এইফালে অকণমান আগলৈকে। চাওক আমি অৰ্কিডৰ ভিতৰলৈ গুচি গৈছোঁ, চবফালে ফুল, ইমান সুন্দৰ এখন অৰ্কিড বাগান, বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছে। কিন্তু তাৰে মাজতো এইটো কি বুলি ক'লে, এইটো ডেনড্ৰোবিয়াম প্ৰজাতি। এইটো ব্যৱসায়িক ভিত্তিত কৰা হয়। ইয়াত চাওক এইটো কি ফুল, কেনেকুৱা চাহিদা, কেনেকুৱা বজাৰত ইয়াৰ? এইটো ধুনীয়া চাহিদা। এনে কেনেকুৱা হিচাপত মাৰ্কেটত ষ্টিকবিলাক বিক্ৰী কৰা হয়? এইবিলাক ষ্টিক বিক্ৰী কৰা হয়। এইটো ষ্টিক ন? এইটো বেছি ফুলৰ কাৰণে, লকডাউনৰ কাৰণে বেছি ফুলি গ'ল, সেইকাৰণে ছিঙি গ'ল। হয়। এইবিলাক গুৰিত কাটি নিয়া হয়। এইবিলাকৰ প্ৰায় আপোনাৰ 15 টকাৰ পৰা 20 টকাৰ ভিতৰত থাকে। মানে একোডাল ষ্টিকত ইয়াৰ বজাৰৰ মূল্য 15 পৰা 20 টকাৰ ভিতৰত। এইটো মোক দিয়ে, মানে হোলচেল প্ৰাইচ। যে আপোনালোকে মাৰ্কেটত কিনিব যায় বেছি কিনিব।
আপুনি মানে মাৰ্কেটত দিয়ে 14ৰ পৰা 15 টকা 15 পৰা 20 টকাৰ ভিতৰত দিয়ে, কিন্তু আমি যেতিয়া বজাৰৰ পৰা কিনো হয়তো এইডালত দাম আমি হয়তো 30-40 টকা বা কেতিয়াবা 50 টকা হৈ যায় এইটো। আৰু সুন্দৰ সুন্দৰ যিবিলাক ফাংচন হয় সেই ফাংচনবিলাক ফুলৰ বুফে বনাবলৈ সেইবিলাক ইউজ কৰা হয়। কেনেকুৱাকে এডাল মাৰ্কেটত নিবৰ কাৰণে তেওঁ সাজু কৰি আছে, এয়া ফুল তেওঁ এনেকুৱাকৈ ধৰণে ছিঙি আনিছে ফুল, বিভিন্ন নানা ৰঙী ফুল অৰ্কিডৰ ফুল ছিঙি আনিছে আৰু আনি এনেকুৱাকৈ একোডাল ষ্টিক নহয় জানো, সেই ষ্টিক কৰি ইয়াত 10টাকে ষ্টিক কৰি বিক্ৰী কৰা হয় মানে বজাৰত দিবলৈ নহয়। কিন্তু এইটোতো মানে এডাল ষ্টিকত কিমান হয়? এডাল ষ্টিকত এটা ষ্টিকতো আমাৰ মোক দিয়ে 10 টকা 15 টকা 20 টকা, এতিয়াতো 20 টকা বাৰু নাই। হয়, তাৰমানে এনেকুৱা এটা ষ্টিক মানে আমি বজাৰৰ পৰা ল'ব লাগিলে 10ৰ পৰা 20ৰ পৰা 15 মানে 25 টকাৰ ভিতৰত হয়। ইয়াত 5ডাল বাগানখনৰ ভিতৰলৈকে গৈছো। এই বাগানখন যিটো অৰ্কিড আৰু এইবিলাক চব সুন্দৰ নানা ৰঙী ফুল, এইটো হালধীয়া, এইটো পিংক কালাৰ, পিংক, আৰু এই মোৰ পিছফালে এইফালে এটা দেখিছে নানা ৰঙী ফুল, এইটো এটা ফুল দেখিছে। এই সুন্দৰ সুন্দৰ অৰ্কিড, ইয়াৰ মাজৰ পৰা আচলতে যাবলৈ মন যোৱা নাই। আৰু মোৰ লগত আমাৰ ডিজাইন কলিতা আছে বাগানখনৰ মানে মালিক, তেখেতে বিভিন্ন কষ্টৰ মাজেৰে আজি 7 বছৰৰ মূৰত এই বাগানখনৰ যি ফুল ফুলিছে তেওঁৰ যথেষ্ট ভাল লাগিছে। আৰু এই ব্লকবিলাক 7টা বছৰ তেনেকুৱা আছে। আৰু কিমান বছৰ যাব এটা ব্লক? এই ব্লকবিলাক 10 বছৰ মিনিমাম থাকিব লাগে। তাৰমানে আমাক যেতিয়া এই যে অৰ্কিডৰ এই ব্লকবিলাক দেখা পাইছো, এই ব্লকবিলাক আচলতে তেওঁ কোৱা মতে 7 বছৰ পুৰণি। এই 7টা বছৰ ইয়াত মানে তেনেকুৱাকৈ ফুলৰ যিবিলাক অৰ্কিডৰ প্লেণ্টেশ্যন কৰিছে। আৰু এই 7টা বছৰত চাওক এই ফুলবিলাক ইমান সুন্দৰ সুন্দৰ হৈছে। ইয়াত আমি তলফালে দেখুৱাবলৈ চেষ্টা কৰিছো, আমাৰ তলফালে এই তলখণ্ড দেখিছে, ইয়াত মাটিৰ লগত সংযোগ নাই। ইয়াত মানে আপোনাৰ এই চাং কৰি পেলাই ইয়াত এই যিবিলাক ব্লক, এইটো এটা ব্লক বুলি কয়। একোটা ব্লকত কিমানকে থাকে? একোটা ব্লকত 4টাকে পুলি দিয়া হয়। একোটা ব্লকত মানে 4টাকে পুলি দিয়া হয়। আৰু সেই পুলিখিনিৰ পৰাই মানে ফুলখিনি কিমান দিন লাগে এটা ব্লকত? 1 বছৰ পিছতে ফুলটো দিয়ে, মানে ফুলটো লগোৱাৰ 1 বছৰ পিছতেই ফুল দিব, মানে 1 বছৰ পিছতেই ফুলটো ফুল দিয়ে নহয় জানো? ঠিক আছে আমি ভিতৰলৈ যাওঁ। ভিতৰলৈ নামটো ইয়াৰ ডেনড্ৰবিয়াম অৰ্কিড বুলি কয়। এই অৰ্কিড চাওক পিছফালে অসংখ্য অৰ্কিড, যিফালে ফুৰাই সেইফালে অৰ্কিড অসংখ্য অৰ্কিডৰ মাজত আছো। আচলতে এই যিবিলাক ফুল, এই ফুলবিলাকৰ যি ষ্টিক, এই ষ্টিকটো দেখুৱাই আছে আমাৰ ডিজাইন কৰি দেখুৱাই আছে। ষ্টিকটো এবাৰ দেখুৱাই দিয়ক। সেই ষ্টিকটোৰ দাম আমি কৈছে তেখেতে 15ৰ পৰা 20 টকা পায় এডাল ষ্টিকত। কিন্তু যেতিয়া আমি বজাৰৰ পৰা কিনিবলৈ যাওঁ সেই ষ্টিকটোৰ দাম মিনিমাম 30ৰ পৰা 50 ল'ব চাগে। আৰু যিকোনো এখন অনুষ্ঠান পাতিবলৈ তাত বুফে বনাবলৈ সেই ষ্টিকবিলাক ইউজ কৰে। আৰু আচলতে এনেকুৱা ধৰণৰ পুলিবিলাক থোৱা আছে। এই পুলিবিলাক যদি কাৰোবাক লাগে, এই পুলিবিলাক কাৰোবাক লাগিলে তেওঁ কৈছে যে ইয়াতো উপলব্ধ হ'ব। কিন্তু ইয়াত গুৱাহাটীৰ বজাৰত এনেকুৱা ধৰণৰ পুলি একোটাৰ দাম 90ৰ পৰা 90 টকাৰ ভিতৰত হ'ব। কিন্তু ইয়াত তেওঁ হয়তো কিছু কম হেৰিত বাগানতে উপলব্ধ। যে কাৰোবাক যদি এয়া অৰ্কিডৰ পুলি লাগে তেতিয়াহ'লে এই বাগানলৈকে আহি ডিজাইনৰ লগত কণ্টেক্ট কৰিলে তেওঁ এই পুলি দিব, কম খৰচতে এই পুলিটো দিব। তাতে আপোনালোকে আহক, ইমান সুন্দৰ সুন্দৰ ফুল নিজৰ গাৰ্ডেনিং কৰক। অৰ্কিড যিহেতু অসমখন নৰ্থ ইষ্টখন অৰ্কিডৰে মানে ঘৰ বুলি ক'ব পাৰি। অৰ্কিডৰ মাজত আমি অৰ্কিড লগাব পাৰোঁ, বিভিন্ন ধৰণৰ লগাব পাৰি। ইয়াত আমি দেখিছোঁ য'তেই চাই চাওক এই এটা খুঁটি, এই খুঁটিটো অৰ্কিড লগাই থৈ দিছে। চাওক আমিও এনেকুৱাকৈ কৰিব পাৰোঁ, অৰ্কিড লগাব পাৰোঁ। এনেকুৱা ধৰণে আমি বাগান নকৰিলেও এটলিষ্ট ঘৰখন আমি সেই অৰ্কিডেৰে সজাব পাৰোঁ। চাওক আজি পৰিৱেশটো খুব ভাল লাগিছে। অৰ্কিডৰ মাজত মই আহিছোঁ, আহি পেলাই অৰ্কিডখিনি আপোনালোকক দেখুৱালোঁ। ইমান নানা ৰঙী ফুল, সেই ফুলবিলাক দেখুৱাইছোঁ গোটেইখিনিতে। আপোনালোকে সেই পৰিৱেশটো আপোনালোকো দেখুৱাই গৈছে এবাৰ, আৰু গোটেই পৰিৱেশটো চাওঁ সকলোকে দেখুৱাইছোঁ যে সেই অৰ্কিড বিভিন্ন ধৰণৰ অৰ্কিড আছে। তাৰ মাজতেই সেই এখন অৰ্কিড, সুন্দৰ এখন অৰ্কিড বাগিচা যিখন ফুলেৰে ভৰা, সেই অৰ্কিড বাগানখনৰ মাজত আমি আহিছোঁ আৰু আপোনালোকক দেখুৱালোঁ গোটেইখিনি যে কেনেকুৱা ধৰণে ফুলবিলাক কৰে, বজাৰত ইয়াৰ চাহিদা কেনেকুৱা, বা সেই ব্লকবিলাকৰ কি ধৰণে কৰে, সেই গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱালোঁ। আপোনালোকে চাওক এবাৰ মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ। যিফালে চাই সেই গোটেই বাগানখনলৈকে গুচি আছে অৰ্কিডৰ একদম যিটো অৰ্কিড। অসমখন যিহেতু বা নৰ্থ ইষ্টখন আমি জানো যে অৰ্কিডৰ কাৰণে খুব চুইটেবল। আৰু এনেকুৱা এখন অৰ্কিডৰ মানে বাগান বনাই, ফুলৰ বাগান বনাই তেওঁ আচলতে আৰ্থিকভাৱে স্বাৱলম্বী হৈছে। তেওঁৰ এইবিলাক ব্লক তেওঁ 7টা বছৰত তেওঁ আজি ইমান ধৰণে তেওঁ 7টা বছৰ সাধনা, এই 7টা বছৰ সাধনাত তেওঁ এখন সুন্দৰ এখন অৰ্কিডৰ বাগান আমাক উপহাৰ দিছে। আৰু এই ফুলবিলাক অসমৰ বিভিন্ন ঠাইলৈ যায়। ইয়াত গুৱাহাটীলৈ যায়, গুৱাহাটীৰ পৰা বিভিন্ন দেশলৈ গুচি যায়, যায়। এতিয়া এইটো ক'লৈকে যায় এইবিলাক? হয়, তেওঁ কোৱা মতে এইটো আচলতে ক'লৈকে? শ্বিলং নহয়? শ্বিলং, নৰ্থ ইষ্টৰ প্ৰায় ষ্টেটখিনিলৈকে যায়
তে গোটেইখিনিলৈকে তেওঁৰ ছাপ্লাই দিয়ে চাওক এইখন যিখিনি প্ৰডাকশ্যন হয় আমাৰ গুৱাহাটীতে নুকুলে তাৰমানে হয় প্ৰথমতে আমি কেতিয়াবা বেছি ৰেট পালে আৰু বাহিৰত দিয়া যায় যিখিনি ইয়াৰে ওলাই সেইখিনি গুৱাহাটীতে নুকুলে হয় ইমান লাগে হয় ঠিক আছে আমি এই বাগানখনৰ ভিতৰলৈ গৈছোঁ একদম সুন্দৰ সুন্দৰ অৰ্কিড ইমান ষ্টিকবিলাক একোটা ষ্টিকত আমি আগতে কৈছোঁ একোটা ষ্টিকত তেওঁ 15 পৰা 20 টকাৰ ভিতৰত পায় কিন্তু আমি আচলতে এই যেতিয়া বজাৰৰ পৰা এই ষ্টিকবিলাক কিনিব যাওঁ আমি হয়তো 50-60 টকাৰ ভিতৰত আমি এই ষ্টিকবিলাক কিনিব লাগে এই যিফালে চাই আচলতে এই বাগানখনৰ পৰা যাবলৈ মন নাযায় ওলাই পেলাই আপোনালোক গোটেইখিনি দেখুৱালোঁ এই বাগানখন এই ফুলবিলাক এবাৰ চাওকচোন গোটেই ফুলবিলাক গোটেই পৰিৱেশটো এবাৰ চাওক আপোনালোক দেখুৱালোঁ ইয়াৰ আমি গোটেইখিনি দেখুৱাইছোঁ প্ৰথম আৰম্ভণিতে আচলতে এনেকুৱা এটা শ্বেপ লয় তাৰপিছত এই ফুলটো গৈ পেলাই ইয়াৰ আচলতে এনেকুৱা এটা শ্বেপ ল'ব আৰু ইয়াৰ পিছতে এই ষ্টিকটো আমি দেখা পাওঁ যিটো ষ্টিক আমি আচলতে বজাৰত বিক্ৰী হয় বা যিটো ষ্টিক আমি লগাওঁ সেই দেখা পাওঁ আৰু গোটেই পৰিৱেশটো আপোনালোক দেখুৱালোঁ চাওক এবাৰ আচলতে এনেকুৱা ফুল অকণমান লৈ ঘৰলৈ আৰু ওলাই আহিলে আপোনাৰ এই ফুলৰ মৰম এই গাৰ্ডেনখনৰ মৰম হিচাপে এই ফুলখিনি মোক উপহাৰ হিচাপে দিছে আৰু ডিজাইনে এই ফুলখিনি মোক তেওঁৰ মৰম হিচাপে এই ফুলখিনি মই দিছে আৰু এইখিনি লগত লৈ এই সপোনখিনি লগত লৈ মই আচলতে গৈ আছোঁ আপোনালোকৰ পৰা বিদায় লৈছোঁ আপোনালোকে মই এখন অৰ্কিড বাগান দেখুৱালোঁ সেই বাগানখনত কি ধৰণে ফুলবিলাক ৰোৱা হয় বা ইয়াৰ বজাৰত চাহিদা কেনেকুৱা এজন নিবনুৱা যুৱক হিচাপে তেখেতেও এই বাগানখনৰ তেওঁ এই স্বাৱলম্বী হ'বলৈ শিকিছে যে আজিৰ যি সংকটৰ সময়ত এই সংকটৰ সময়তো তেওঁ এই ফুল বাহিৰলৈ বিক্ৰী কৰিবলৈ সক্ষম হৈছে আমিও আজিৰ নৱপ্ৰজন্মই যে আজিৰ যিখিনি ল'ৰা ছোৱালী চাকৰিমুখী নহয় তেওঁলোকো এনেকুৱা এখন ফুলৰ খুব চাহিদা থকা মাৰ্কেট তেওঁলোকে ল'ব পাৰে খুব এটা অকণমান কষ্ট কৰিব লাগিব সকলোৱে মোৰ এই আজি যি পৰিৱেশ দেখুৱালোঁ এজন নিবনুৱা যুৱক হিচাপে তেওঁ আজি এই সময়টোতে স্বাৱলম্বী হৈছে অৰ্থনৈতিকভাৱে তেওঁ সবল হৈছে তেওঁৰ 7-8 বছৰৰ পৰিশ্ৰমৰ ফলত তেওঁ এই ফুলৰ বাগানখন বনাব পাৰিছে আৰু আচলতে এই অৰ্কিড আমাৰ নৰ্থ ইষ্টৰ কাৰণে আচলতে খুবেই এটা ভাল পৰিৱেশ অৰ্কিডৰ কাৰণে আমাৰ ইয়াত চাহিদা আছে অৰ্কিডৰ আমি আচলতে এই মাৰ্কেটখন বুজি ল'ব লাগে আৰু এনেকুৱা এজন যুৱকে যে আজি অসমৰ নহয় নৰ্থ ইষ্টৰ বিভিন্ন ঠাইলৈ এই ফুলৰ মাৰ্কেটিং তেওঁ কৰিছে আমাৰ আজিৰ যুৱ প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালীয়ে শিক্ষা শেষ কৰি তেওঁলোকে বিভিন্ন চাকৰিৰ কাৰণে বাহিৰলৈ যাব লগা হৈছে তেওঁলোকে যদি ঘৰতে এনেকুৱা এখন বাগান তেওঁলোকে তেওঁৰ নিচিনা ল'ব পাৰে এইটো এটা আদৰ্শ হিচাপে ল'ব পাৰে আৰু তেওঁলোকেও এনেকুৱা এটা পৰিৱেশ ফুলৰ এখন গাৰ্ডেনিং কৰি তেওঁলোকেও কি কৰিব পাৰে স্বাৱলম্বী হ'ব পাৰে আটাইলৈকে ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা পৰিৱেশ আপোনালোকে মোৰ শেষলৈকে গোটেই ভিডিঅ'টো চালে সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে মোৰ এই DPR Service চেনেলটোক আপোনালোকে মৰম কৰিব আৰু যথেষ্টখিনি মৰম দিছে আৰু এনেকুৱাকৈ মৰম কৰিব মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব মৰম কৰক আৰু সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই মই এই DPR Service এণ্টাৰটেইনমেণ্ট চেনেল মই দেৱজিত আপোনালোকৰ পৰা বিদায় লৈছোঁ থেংক ইউ ধন্যবাদ বাই বাই